আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বনলতাৰ সপোন, কবি প্ৰণৱ কুমাৰ বৰ্মা। কবিতাটি আবৃত্তি কৰিছোঁ মই দৰ্শনা বৰঠাকুৰ আৰু মই প্ৰফুল্ল শইকীয়া। বনলতা, কেলৈ ককাই ককাই বুলি মাত? কি বুলি মাতোনো? মাতিব নাজানো যদি আকাশ বুলি মাতিবি, পাহাৰ বুলি, গছ বুলি মাতিবি। মোকো চৰাই বুলি মাতিবিনে? যা দুষ্ট ছোৱালী, চৰাইবোৰ কিমান বেয়া, সজাত একেবাৰেই নাই। মন গ'লে উৰি আহি উৰি গুচি যায়। মোৰো পাখি থকা হ'লে ককাই, ঠিক আছে, নদী বুলি মাতিবি মোক। সোৱণশিৰিনে, ধনশিৰিনে, তই নদী হ'লে তোৰ কোন ঘাটত চপাম নাও বনলতা? তোকো যে সাগৰ বুলি মাতিম শুন। তই তোৰ মাতটোক ক'ত পেলাই থৈ গৈছ? ঢিল এটাই পিন্ধি লৈ ৰাতি ৰাতি ইমান আমনি কৰিছে মোক। বাঁহী মাত ভাল পাওঁনে বনলতা? পাওঁতো, তই পিছে বজাবই নাজান যে। শিকিম ৰ তোৰ বাবে ঘিলাই দাইটিৰ তাত। বুঢ়া শালিকাই ধৰে বুলিলে মাত। কি ফূৰ্তি পালিনো? তই মোৰ মনটোক মাৰিলি বনলতা। কিদৰে বুজাওঁ তোক কিমান ভাল পাওঁ? জানো দেহলাওটো, ৰাতি জোনাকৈ সেই জলঙাৰে চাই থাকোঁ মোক, সদায় টোপনি ভাগে। ধন্যবাদ।